যদি তোমালোকৰ নাৰ্ছৰ সপোন আছে জিএনএম নাৰ্ছ আৰু যদি নাৰ্ছ হৈ ৰোগীক সেৱা কৰিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টো সম্পূৰ্ণ চোৱা কাৰণ 2025 চনৰ জিএনএম নাৰ্ছিং কোৰ্চৰ ফৰ্ম আহিছে এতিয়া সম্পূৰ্ণ ডিটেইলছ জনাই দিয়া হ'ব সময় নষ্ট নকৰো প্ৰথম চোৱা কোৰ্চৰ নাম হ'ল জিএনএম 3 বছৰীয়া কোৰ্চ হয় 3 বছৰ পঢ়িব লাগিব এই জিএনএম নাৰ্ছিং কোৰ্চৰ ফৰ্ম ফিলআপ কৰিবলৈ 12 পাছ কৰা হ'ব লাগিব মানে এইচএছ পাছ কৰা হ'ব লাগিব 40% লৈ আৰ্টছৰ সায়েন্সৰ কমাৰ্চৰ পৰা যদি পাছ কৰিছে আৰু যদি 40% আছে এপ্লাই কৰিব পাৰিবা তাৰপিছত এজ লিমিটটো হ'ব লাগিব 17 পৰা 35 ৰ ভিতৰত হ'ব লাগিব ইংলিছত যদি পাছ কৰিছা তথাপিও এপ্লাই কৰিব পাৰিবা বহুতে ক'ব পাৰে যে ইংলিছত এক্সট্ৰাকৈ 40 লাগিব নেকি ইংলিছত এক্সট্ৰাকৈ 40 নালাগে তোমালোকে যেতিয়া অনলাইন ফৰ্ম ফিলআপ কৰিবা 1500 লাগিব এপ্লিকেশন ফৰ্মৰ লিংক এই ভিডিও ডেসক্ৰিপচন বক্সত দিয়া থাকিব 1500 জেনেৰেল কেটেগৰী লাগিব আৰু ইডব্লিউএছ এসসি এসটি ওবিসি এমওবিসি টিজিএল এক্সটিজেলৰ 1200 লাগিব পেমেন্ট অনলাইনত কৰিব লাগিব ফৰ্ম ফিলআপৰ লাষ্ট ডেট হ'ল 2025 চনৰ জুন মাহৰ 13 তাৰিখ ফৰ্ম ফিলআপ যেতিয়া সম্পূৰ্ণ হ'ব তেতিয়া তোমালোকৰ এন্ট্ৰেন্স পৰীক্ষা হ'ব জুলাই মাহৰ 13 তাৰিখত হ'ব এন্ট্ৰেন্স পৰীক্ষাৰ এডমিট কাৰ্ড জুলাই মাহৰ 1 তাৰিখৰ পৰা ডাউনলোড কৰিব পাৰিবা পৰীক্ষাৰ সিলেবাস তোমালোকৰ পৰীক্ষাত প্ৰশ্নবিলাক আহিব ক্লাছ 10 ৰ পৰা ইংৰাজী গ্ৰামাৰৰ পৰা আহিব গণিত তাৰপিছত সায়েন্স অৰ্থাৎ বিজ্ঞানৰ পৰা আহিব প্ৰশ্ন টোটাল প্ৰশ্ন আহিব 100 এটা প্ৰশ্নত 1 নম্বৰ থাকিব টোটাল 100 প্ৰশ্ন থাকিব ইংৰাজীৰ পৰা বেছি আহিব 50টা প্ৰশ্ন আহিব 50 নম্বৰ থাকিব গণিতৰ পৰা আহিব 25 আৰু বিজ্ঞানৰ পৰা আহিব 25 টোটাল 100 কোৱেশ্চন হ'ব 100 নম্বৰ থাকিব এমসিকিউ টাইপ প্ৰশ্ন আহিব 3 ঘণ্টা পৰীক্ষা হ'ব ইয়াত কোনো ধৰণৰ নেগেটিভ মাৰ্কিং নাই এটো এটা গুড নিউজ পৰীক্ষা দিনৰ 10টাৰ পৰা 1 বজালৈ পৰীক্ষা হ'ব পৰীক্ষা ইংৰাজী আৰু এছামিছত প্ৰশ্ন আহিব ইংলিশ টু ইংলিশে থাকিব কিন্তু গণিত আৰু বিজ্ঞানটো এছামিছ ইংলিশত দুটাতেই পাবা তোমালোকৰ সিলেকশন প্ৰসেছ হ'ল এন্ট্ৰেন্স পৰীক্ষা দিবা প্ৰথমতে তাৰ পিছত কাউন্সেলিংৰ নোটিছ আহিব তাতে তোমালোকক গুৱাহাটীত মাতিব ডকুমেন্টছ ভেৰিফিকেশন হ'ব তাৰ পিছত ফাইনেল লিষ্ট দিব তোমালোকে এতিয়া ফৰ্ম ফিলআপ কৰিব পাৰিবা যিসকলে এপ্লাই কৰিব বিচাৰি আছা ল'ৰা ছোৱালী এতিয়া কৰিব পাৰিবা আৰু পৰীক্ষা ক'ত হ'ব এতিয়া জনাই দিয়াব পৰীক্ষা চেণ্টাৰ বিলাকৰ নাম ইয়াতে লিখা আছে গুৱাহাটী হ'ব ডিব্ৰুগড় শিলচৰ যোৰহাট তেজপুৰ বৰপেটা ডিফু ধুবুৰী লখিমপুৰ কোকৰাঝাৰত হ'ব যাৰ যিটো ওচৰত হ'ব সেইটো সিলেক্ট কৰি দিবা তোমালোকে ফৰ্ম ফিলআপৰ সময়ত অপচন আহিব কোনটো চেণ্টাৰ পৰীক্ষা দিবা তাতে তোমালোকে সিলেক্ট কৰি দিবা হৈ যাব এতিয়া তোমালোকে কাম কৰা ফৰ্ম ফিলআপ চলি আছে আৰু যদি এন্ট্ৰেন্স পৰীক্ষাৰ কিতাপ ল'ব বিচাৰিছা চোৱা এইখন হল জিএনএম নার্সিং কোর্সের এন্ট্রেন্স পরীক্ষার কিতাপ ইতিমধ্যে বহুতেই কিনি সেলফ স্টাডি কৰি আছে পৰীক্ষাত মানে ভাল নম্বৰ পালেহে তোমালোকে চৰকাৰীত এডমিশন পাবা বা তোমালোকক কাউন্সেলিংত থু দিব কোন কলেজত ল'বা এডমিশন বেছি নম্বৰ পাব লাগিব সেইকাৰণে এতিয়া তোমালোকে সেলফ স্টাডি আৰম্ভ কৰি দিয়া এই কিতাপখন ল'বলৈ হোৱাটছআপত যোগাযোগ কৰিবা পেমেন্ট কৰিলে পিডিএফ ফৰমেটত পাবা তাৰপিছত হোৱাটছআপত কিতাপখন দিম তাৰপিছত গ্ৰুপত এড কৰিম তাতে অনলাইন মক টেষ্টৰ সুবিধা পাবা তাৰপিছত বাকি যিবিলাক ডিটেইলছ আছে মই জনাই দিম কেতিয়া এডমিট কাৰ্ড আহিব কেনেকৈ ডাউনলোড কৰিব লাগে তাৰপিছত কাউন্সেলিং ক'ত হ'ব কেতিয়া হ'ব কি প্ৰমাণ পত্ৰ লৈ যাব লাগিব সম্পূৰ্ণ ডিটেইলছ তোমালোক পাবা মানে সম্পূৰ্ণ গাইড পাবা যদি ফৰ্ম ফিলআপ কৰিব বিচাৰিছে এটা কাম কৰা ভিডিও ডেসক্ৰিপচন বক্সত লিংক দিছো লিংকত ক্লিক কৰি এপ্লাই কৰা আৰু যদি তোমালোকে কিতাপখন ল'ব বিচাৰিছে হোৱাটছআপত যোগাযোগ কৰিবা